গৰুটোৱে আজিও কমকৈ গাখীৰ দিলা নেকি? এইকেইদিন ভালদৰে খাবলৈ দিব নাই পৰা যে, সেইবাবে গাখীৰ কমকৈ দিছে। মা, তই চিন্তা নকৰিবি, কালিলৈ মই আৰু বেছিকৈ ঘাঁহ কাটি আনিম।
তেতিয়া আমি সবে অলপ গাখীৰ খাব পাম হ'ব দে তই চিন্তা নকৰিবি কালিলৈ কিবা এটা কৰি গাখীৰ অলপ থৈ দিম তই এতিয়া তোৰ ভাতকেইটা খাই লচোন নহ'লে তোৰ স্কুল যাবলৈ দেৰি হ'ব নহয় ইমান দেৰি কৰে আমিয়ে সদায় ৰৈ থাকিব লাগে কালিলৈ যদি ইহঁতি দেৰি কৰে আমি যামগৈ এনেকৈ ৰৈ থাকিব পালে আমনি লাগে ইহঁতি আহিছে আজি ক'ব লাগিব ইহঁত কালিলৈ পৰা অলপ সোনকালে আহিব আজি নকুলৰ কাৰণে দেৰি হৈছে হ'ব দে আজিহে মোৰ কাৰণে দেৰি হৈছে কালি যে তোৰ কাৰণে দেৰি হৈছিলে হ'ব দে এতিয়া কাজিয়া কৰিব নালাগে ৰাস্তাৰ মাজত এনেকৈ ৰৈ থকা দেখিলে মায়ে মোক গালি পাৰিব ঐ যাওঁ বল চাইকেলে নাই খোজকাঢ়ি আহিছে দেখিছনে এহেঁতি আমাক কেনেকৈ জোকাই থৈ গৈছে একো নহয় দে তই খং নকৰিবি বাই তই মাক কবিচোন আমাকো এখন চাইকেল কিনি দিবলৈ আমাৰ এতিয়া ইমান টকা নাই নহয় চাইকেল কিনিবলৈ আমি পিছত ডাঙৰ হৈ দুইটাই পইচা মিলাই এখন চাইকেল কিনিম বাইদেউ আমি কিনিম দেই এতিয়া বল দেৰি হ'ব নহ'লে স্কুললৈ বল এতিয়া যাওঁ বল এই পূৰণ কৰা অংককেইটা অতি সোনকালে কৰি মোক দেখুওৱা ছাৰ সোমাব পাৰোঁনে তোমালোকৰ সদায় সদায় কিয় দেৰি এনেকৈ সদায় সদায় দেৰি নকৰিবা সময়মতে স্কুল আহিবলৈ চেষ্টা কৰিবা এনেকৈ হ'লে তোমালোকে পৰীক্ষাত ফেইল কৰিবা নহয় আজিৰ পৰা দেৰি নকৰিবা দেই হা তোমালোকে বহি কলম উলিয়াই এই কেইটা লিখা
আমাৰ স্কুলত লগৰবোৰে চবেই টিফিনত ৰুটি খায় কোনেও মোক এটুকুৰাও খাব নিদিয়ে আমাৰ ঘৰত নাই বাবেহে মই বিচাৰো কিবা মোক কোনোৱে নিদিয়ে মোৰ মনটো বৰ বেয়া লাগে মা বৰ বেয়া লাগে বেলেগৰ পৰা বস্তু বিচাৰি খাব নাপায় নহয় কিয় কান্দিছ নাপায় নহয় কান্দিব তোক মই এইকেইদিনতে ৰুটি বনাই খুৱাম তই দুখ নকৰিবি আৰু তই আজিৰ পৰা লোকৰ বস্তু নাখাবি দেই তই নাকান্দিবি তোক মই এইকেইদিনতে ৰুটি বনাই খুৱাম বাইদেউ কথা এটা সুধো বুলি ভাবিছিলোঁ বেয়া নাপাব হেউতি কি কথা কিয়নো বেয়া পাম নাপাওঁ কোৱা মানে বাইদেউ কিনো মানে কৰি আছা কোৱা আকৌ কি হ'ল তোমাক পইচা লাগিছিলে নেকি নহয় বাইদেউ তেন্তে কি কথা মানে বাইদেউ আপোনালোকৰ বাহি থকা ৰুটি আছে নেকি বাৰু ৰুটি কিয় মানে বাইদেউ মোৰ ল'ৰাটোৱে ৰুটি খাই বৰ ভাল পায় আজি বহুত দিন হ'ল তাক মই পইচা অভাৱত ৰুটি এটা খুৱাব পৰা নাই আপুনি অলপ আগত আপোনালোকৰ কুকুৰটোক ৰুটি এটা দিয়া দেখিছিলোঁ তাকে ভাবিলোঁ আৰু ৰুটি আছে নেকি যদি আছে এখন ৰুটি লৈ যাওঁ বুলি ভাবিছিলোঁ হয় নেকি তুমি মোক আগতে কিয় নকলা আৰু ৰুটি নাই নহয় এখন আছিল নষ্ট হ'ব বুলি মই কুকুৰটোকে দি দিলোঁ হ'ব দিয়া তুমি
তুমি দুখ নকৰিবা মই কালিলৈ তোমালোকৰ বাবে কেইখনমান ৰুটি বনাই থ'ম বাৰু তুমি লৈ যাবা গাড়ীখন ইমান ধুনীয়া কোনে কিনি দিলে মায়ে মোক কিনি দিলে মোক চলাবলৈ দিবি নেকি মই নিদো দে তই বেলেগৰ গাড়ী লৈ ল এইখন মই কাকো নিদো স্কুল বলটো মোক অকণমান খেলিব দিবি নেকি নিদো দে তই নিজে কিনি ল'ব নোৱাৰ নেকি যদি খেলিবলৈ একো ধৰণৰ আমাৰ লগত খেলিবলৈ নাহিবি তই যাগে যা অ ভাইটি কি হ'ল তই যে মন মাৰি আহিছ তোমালোকলৈ এডুতে ৰুটি কেইটামান ভৰাই দিছো ইমান সৰু কথাতে দুখ কৰিব নালাগে তুমি
তুমি কালিলৈ আহোঁতে এই টিফিনটো লৈ আহিবা ঠিক আছে বাইদেউ হ'ব দে নিবি বাৰু এতিয়া তই খাই লচোন ভালদৰে চবকে ৰুটি আনিছো বুলি কৈ ফুৰিছ একো নহয় বা এহেঁতি আমাক সদায় সদায় দেখাই খাই আজি ময়ো খাম হ'ব আৰু ভাইটি যি কবি কলি আৰু কৈ নুফুৰিবি ঐ ৰাহুল আজি বোলে ধুনে ৰুটি আনিছে সি মোকো কৈছিলে এটা কাম কৰোঁ তাৰ ৰুটিটো খাই থ'ম বৈ সি বৰ ফিট মাৰি আছে ব'ল